Hello guys, মই জল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মানে অলপ বেলেগতকে মানে বেলেগ কথা অলপ পাতিম, মানে আজি ব্লগ নহয় তো তো মানে মোৰ চেনেলত কপিৰাইট আহিছে আৰু কপিৰাইট ক্লেইমো আহি গৈছে। তো কপিৰাইট ক্লেইম আহিলে ইউটিউবত মই চাৰ্চ কৰি চাইছিলোঁ, মানে মই বেছি নাজানো তো কপিৰাইট ক্লেইম আহিলে মানে অলপ কিবা মনিটাইজ নহয় নেকি চেনেলটো, আৰু ইউটিউবাৰ সকলৰ কাৰণে তো ডাঙৰ বস্তু। মনিটাইজ নহ'লে চাগে মই কিবা ভিউ হ'লেও মানে পইচাটো নাপাম, তো কিবা সেনেকুৱা যেন পাইছোঁ। তো এই কপিৰাইট ক্লেইম গেলা গুচাব লাগিব। আৰু কপিৰাইট গেলা কি হৈছে, মানে মই ক'বাক গেলি মই যে পতকাৰ এটা যে ভিডিঅ' দিছোঁ, সেই পতকাৰ ভিডিঅ'টোত মিউজিক আছিল, মানে চাইকেলখনত ধৰি এটা মই শ্বৰ্ট লৈছোঁ, আৰু সেই শ্বৰ্টটো দিছিলোঁ মই আনি মানে মিউজিক এপৰ পৰা মই আনি পিনে দিছিলোঁ। তো মোৰ ভুল হৈছে, সেইটো দিবা নালাগিছিল। তো এতিয়া মই গম পাইছোঁ, এতিয়া মানে আপোনালোক এটা মই ভিডিঅ' এটিৰ আগতে আৰু এটা বনাই থৈ দিছোঁ কমেণ্টৰ ওপৰত। তোৰ পাছত আৰু কালি এটা শ্বুট কৰিছোঁ, মানে প্ৰজেক্ট লেখা এটা ভিডিঅ'। তো আহি আছে সেইটো ভিডিঅ', আৰু সেইটো ভিডিঅ'ত মানে মই কোনো মিউজিক নেদোঁ, তো মিউজিক গেলা মই নেদোঁ। আৰু যিবিলাক আহি আছে ভিডিঅ' সেইবিলাক ভিডিঅ'ত মই মিউজিক লগালে মানে কপিৰাইট আহিছে, আৰু মিউজিক লগালেহে কপিৰাইট আহে, মিউজিক নগ'লে নাহে। তো মই চাব, মানে মই এটা আপোনালোকক প্ৰমাণ দেখি আছোঁ, মানে এই যিটো কমেণ্টৰ ভিডিঅ'টো দিলোঁ মই সেইটোত কোনো মিউজিক দিয়া নাছিলোঁ, সেইকাৰণে কপিৰাইটটো অহা নাছিল। তো মই মিউজিক দিয়াৰ লগে লগে কপিৰাইটটো আহি গৈছে। তো যিবিলাক সকলত কপিৰাইট আহি আছে, মানে কপিৰাইট ক্লেইমটো অহা নাই, কপিৰাইট আহিছে। তো কপিৰাইটটো আহি থকা গেলান মানে য'ত মিউজিক আছে মই সেইখিনি দেখাই দিছোঁ ইউটিউব ষ্টুডিঅ'ত, গম পাই। আৰু সেইখিনিত মানে যিটো কপিৰাইট দিছে সেইখিনি এটা মুড বোলা অপশ্যন আছে, মিউট বোলা এটা অপশ্যন আছে, সেইটো অন কৰি দিলে সেইখিনি মিউজিকখিনি গুচি যায়। তো সেইকাৰণে মই সেইখিনি যিবিলাক কপিৰাইট আহি আছে মানে সেইবিলাকত মই মিউজিক গেলা নোহোৱা কৰি দিছোঁ। তো কিছুমানে হয়তো আগৰ ভিডিঅ' চাই চাব পাৰে, এখিনিতকৈও মিউজিক দিব নালাগে। তো উদ্দেশ্যটো সেইটোৱে, আৰু ইউটিউবৰ কাৰণে এইটো ডাঙৰ এটা মানে ৰুলছ। মানে ইউটিউবৰ পৰা কোম্পানী, মানে ইউটিউবটোৰ পৰা আৰু এটা ৰুলছ আছে। তো কপিৰাইট অহাটো, মানে মিউজিক লগালে কপিৰাইট অহাটো, তো সেইটো লগাব নালাগে ইউটিউব চেনেলটোত। আৰু ইউটিউবাৰসকলৰ কাৰণে এইটো ডাঙৰ বস্তু, মানে লগোৱাটো ডাঙৰ প্ৰব্লেম। যিহেতু এতিয়া সেয়ে আছিল মোৰ কপিৰাইট ক্লেইম আছিল, আপোনালোকক মই এই কথা আনি মই এটা সৰু ভিডিঅ'ৰ সৈতে আপোনালোকক ক'লোঁ। আৰু এতিয়া মই ক্ৰমত যাই shortyouTube.com বুলি মাৰিব লাগিব, মাৰি পিনে এই যিটো কপিৰাইট ক্লেইমটো হৈছে সেইটো গুচাব লাগিব, আৰু কপিৰাইট গেলা মানে যোনখিনিত মিউজিক আহিছিল সেইটো বন্ধ কৰি দিব পাৰোঁ। তো লগ পাম এইটো ভিডিঅ'ৰ লগত। আহি আছে এটা প্ৰজেক্ট বনোৱা প্ৰজেক্ট লিখা ভিডিঅ' এটা আহি আছে, তো চাব। তো মানে আৰু ইউটিউব কৰা অনিচ্ছা আহিছে, আৰু ছাবস্ক্ৰাইব নাপাৰে, ভিউ চিউ নাহে, চাওঁ কি কৰোঁ। আৰু পঢ়া পাতিতো মন দিব লগা আহি, আৰু স্কুলো থাকে, ভিডিঅ' সেনেকৈ শ্বুটো নহয়, চাওঁ কি কৰোঁ, দেখা যাব সময়ত। তো লগ পাম এটা নতুন ব্লগত। আজিলৈ বাই বাই।